গাইস একদম বিপদৰ ওপৰত বিপদ জুবিনদাৰ যিদিনাখন মানে নচৰ দেহ জ্বলোৱাৰ যা যোগাৰ কৰি আছিল তাৰ নেক্সট দিনাখনে আমাৰ ভণ্টি এজনী হেৰাল মানে গুৱাহাটীত গোলাঘাটৰ পৰা আমাৰ ইয়াৰ পৰা গোলাঘাটত বিয়া হৈছিল আৰু গোলাঘাটৰ পৰা মানে গুৱাহাটীত এয়াৰপৰ্টৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে আহিছিল যোৱা বুধবাৰে মঙ্গলবাৰে আছিল তাৰপিছত বুধবাৰে মানে এয়াৰপৰ্টত লাষ্ট মানে মোবাইল সুইচ অফ হৈছে তো তাৰ পৰা হেৰুৱা বুলি ক'ব লাগিল এতিয়া মানে সুইচ অফ মোবাইল কোনো মানে সন্ধান পোৱা নাই তো তাক লৈ আজি মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাওক আৰু ভণ্টিজনীৰ এইটো ফটো আপোনালোকে ভালদৰে চাই লওক এতিয়া আহিলোঁ আমি হাঁহিমাঠিয়াবাৰী তো হাঁহিমাঠিয়াবাৰীত এখন মানে গাৰো গাঁৱত আহিছোঁ আৰু গাৰো মামা এজনক লগ কৰাৰ কাৰণে মানে গাৰো মামাজন ডাঙৰ কবিৰাজ হয় মানে কবিৰাজ হয় বোলে মানে ময়ো আগতে লগ পোৱা নাই তো মই আমাৰ তাৰে গাৰো মামা এজনে মোক লৈ আনিছে আজি তো এই গাৰো মামাৰ লগত মই আমাৰ দাদা আৰু গাৰো মামা এজনৰ লগত আহিছোঁ তো এই গিৰিঘৰৰ চোতালৰ মাজেদি যাব লাগিব সিহঁতৰ বেলেগ ৰাস্তা আৰু নাই তো তাৰ কাৰণে আমি চোতালৰ মাজেদি আহিলোঁ তো আহি পালোঁ সিহঁতৰ ঘৰত আহি ধুনীয়াকৈ আমাক চেয়াৰ দিলে বহিবৰ কাৰণে আৰু আমি ধুনীয়াকৈ বহিলোঁ বহি এতিয়া কথাখিনি ধুনীয়াকৈ ক'লোঁ আৰু আমি কথাখিনি নকওঁতে তেখেতে নিজে গম পাইছে বোলে মানুহজন ভালে আছে আৰু মানুহজন ভালে আছে বুলি ক'ল আৰু একদম ভালে আছে তো চিন্তা কৰিব নালাগে তো মই আপোনালোকক ঔষধ দি আছোঁ তো ঔষধকেইটা মই যেনেকৈ কওঁ সেনেকৈ ব্যৱহাৰ কৰিব বুলিকে ধুনীয়াকৈ ক'ল আৰু ধুনীয়াকৈ আমাক বুজাই দিলে তাৰপিছতে মামাৰ ঘৰত মানে এনেকুৱা মানে ঔষধ জাতীয় কেটাৰি আছে তো সেই কেটাৰিখিনি মই দেখা পাই মানে পাগল আৰু মানে নানান ধৰণৰ ঔষধৰ কেটাৰি আছে তো মামাই এই কেটাৰি উঠোৱাৰ কাৰণে গৈছে এতিয়া এইফালে তামোল বাৰীৰ মাজত এতিয়া সি কেটাৰি উঠোৱাৰ কাৰণে গৈছে মানে দুইবিধ কেটাৰি দিছে আমাক একদিন আজিয়ে বোলে কৰিব লাগিব আৰু একদিন মানে অহাকালি ৰাতিপুৱা বোলে ব্যৱহাৰ কৰিব লাগিব আমি তো সেনেকৈ ধুনীয়াকৈ বুজাই দিল তাৰপিছত ঔষধখিনি উঠাই আনি মামাই মানে ধুনীয়াকৈ ক'ল আৰু এই মামাজন ধুনীয়াকৈ বুজাই দি আছে আমাক অসমীয়াত আমিও ইমান মানে গাৰো ভাষা নাজানো তো সেইটোৰ কাৰণে গাৰো ভাষা দি সিহঁতক মানে ক'লে আৰু মামাই ধুনীয়াকৈ অসমীয়াত বুজাই দি আছে মানে তো সেনেকৈ আমি ঔষধকেইটা লৈ আনিলোঁ আৰু এই যে মামাজন তেখেতৰে ল'ৰাৰ মানে সন্ধানহীন হৈছিল আজিৰ পৰা 3 মাহমান আগত আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি দেখা পাইছে তো মই এটা ভিডিঅ' বনাইছিলোঁ গাৰো ল'ৰা সন্ধানহীন বুলি কিনে তো সেই গাৰো ল'ৰাজন মানে এখেতৰে ল'ৰা আছিল আৰু সিহঁতেও মানে এই মামাৰ ঘৰতে ঔষধ ল'ব আহিছিল আৰু ঔষধ লৈ একদিন নহওঁতে মানে প্ৰমাণ পাইছে তো সেই প্ৰমাণ পোৱাৰ কাৰণে মোকো ভাল বুলি কিনে লৈ গৈছে আজি আৰু ময়ো বিশ্বাস কৰিছোঁ যাতে আমাৰ ভণ্টিকো মানে ৰিটাৰ্ণ আনিব পাৰোঁ যাতে সুস্থ শৰীৰ ভালে ভালে পাওঁ আজিৰ পৰা এসপ্তাহ হৈ গ'ল এতিয়ালৈকে কোনো সন্ধান পোৱা নাই মোবাইল চুইচ অফে হৈ আছে এতিয়ালৈকে খোলা নাই তো ফটোটো আৰু একবাৰ দিছোঁ আপোনালোকে চাই লওক আৰু যদি কোনোবাই দেখা পায় আমাক যোগাযোগ কৰিব আৰু যোগাযোগৰ নাম্বাৰ দিছোঁ মই এইটো নাম্বাৰ তাৰপিছত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে আমাৰ ভণ্টিক মানে কুশলে পাওঁ সেইটোৰ কাৰণে তো কি ক'ম আৰু এতিয়া বহুত দুখ লাগি আছে এতিয়া দুৰ্গা পূজা চলি আছে তথাপিও উপায় নাই আৰু কি কৰিম মন নবহা হৈ গৈছে এনেই জুবিন দা মৰাই মানে ভাল লগা নাই মনবিলাক আৰু এতিয়া এনেকুৱা ধৰণৰ দুটা ছোৱালী আছে সৰু সৰু এতিয়া কি কৰিম মানে কি হ'ল ভালে থকা বুলি কৈছে কিন্তু ৰিটাৰ্ণ আনিব পাৰোঁ না নৰোঁ সেইটোহে হ'ল মেইন কথা তো ঠিক আছে গাইজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিওঁ